लाउड स्पीकर से ऊपर आवाज बेसी वाला पे अरे बरो আচলতে কৰমক আমি প্ৰায় 200 বছৰ আগে বিভিন্ন ঠাইৰ পৰা আহিছিলে আমাৰ মানুহ ব্ৰিটিছৰ সময়ত চাহ বাগিচাত কাম কৰিবলৈ। তো আচলতে সকলোৰে বেলেগ বেলেগ ভাষাৰ মানুহ আছিলে, বেলেগ জাতিৰ মানুহ আছিলে। ইয়াত আহি একেলগ হ'ল, এটা জাতিলৈ ৰূপান্তৰিত হ'ল। তো এটা সকলোৰে উমৈহতীয়া এটা সাংস্কৃতিক মানে উৎসৱ হৈ গ'ল কৰম। ইয়াত মানে আচলতে মুণ্ডা ওৰাং চান্তালৰ পৰা ধৰি সাংস্কৃতিক প্ৰেমী ৰাইজ নাইবা জাতি প্ৰত্যেকজনে উৎসৱ নিজৰ এটা জাতি কৰম বুলি ক'লে আমাৰ মনটো সাতখন আঠখন হৈ যায়। কৰম ইয়াত আমি চাহ জনগোষ্ঠী বা চাহ শ্ৰমিক ৰাইজৰ বাবে চাহ জনগোষ্ঠীৰ বাহিৰৰ বিভিন্ন জাতি কৰমৰ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। জানে বিশেষকৈ আজিৰ দিনটোত তেওঁলোকে সকলোৱে সমগ্ৰ অসমতে লগতে ভাৰতবৰ্ষতে গলিয়ে গলিয়ে গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে আজি কৰম উৎসৱ উদযাপন হৈ আছে। আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লগতে ভগ্নী সংগঠন কৰম উৎসৱ চাহ জনজাতি মহিলা সমিতি আৰু আটছা কামৰূপ জিলা সমিতি আৰু উদ্যোগত গুৱাহাটী মহানগৰ শাখা সমিতি আৰু ডিমৰীয়া শাখা সমিতিৰ উদ্যোগত কৰম উৎসৱৰ যিটো পোনপ্ৰথমৰ বাবে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাজানে নাই আমি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব ওলাইছোঁ। জনা প্ৰয়োজন আছে আৰু কিছু সময়ৰ পিছতে আমাৰ কৰম পৰৱৰ বা কৰম পূজাৰ আৰু সঁচা আমি মাংগলিক বিধি নীতি বা পাৰম্পৰিকভাৱে আমি পূজা অৰ্চনা আৰম্ভ কৰিম। থকা বিভিন্ন উপজাতি সমূহ অতিথিবৃন্দ লগতে আমাৰ বিভিন্ন ৰাজনৈতিক ৰাইজক আমাৰ আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সদায় কৰে আৰু আমি ভাবোঁ যে সংস্কৃতিয়ে এনেকুৱা এটা বস্তু যিটো বস্তু নেকি সমাজৰ বিভাজনটো নাইকিয়া কৰিব পাৰে, সমন্বয় আনিব পাৰে। আৰু যাৰ কাৰণে সংস্কৃতিৰ জয়যাত্ৰাটো সদায় দিনৰ পূৰ্বৰ পৰা আজিলৈকে চলি আছে। আৰু সেই সংস্কৃতিৰ জৰিয়তে মই ভাবোঁ যে জনগোষ্ঠীটোৰ বিভিন্ন জাতি উপজাতিৰ লোকসকল ঐক্যবদ্ধ হওক আৰু এটা ভাতৃত্ববোধৰ মনোভাৱেৰে আচলতে প্ৰগতিৰ যিটো যাত্ৰা সেই যাত্ৰা সূচনা হওক সেইটোৱে আমি বিচাৰিছোঁ। আৰু সকলোকে আজিৰ দিনটোত কৰম পৰৱৰ ওলগ জনাইছোঁ। আৰু আমাৰ কাৰণে এটা ডাঙৰ অনুষ্ঠান আজিৰ দিনটোত। ইমান দিনে আচলতে কৰমৰ বন্ধ দিয়া হোৱা নাছিলে। চাহ শ্ৰমিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰমৰ বন্ধ পাইছে, যিটো আমাৰ কাৰণে এটা ডাঙৰ উপলব্ধি। যিসকল মানুহে কৰম পাতে সেইসকল মানুহে কৰমৰ দিনটোত ভাতৰ শুকলা একেলগে দিনটোত বাগিচাত ভাত ছিঙিব লাগে, যিটো খুব দুখ লগা কথা আছিলে। তো এইবাৰ আচলতে আমি খুব সুখী যে কৰমৰ দিনটোত শ্ৰমিকসকলে এইবাৰ বন্ধ পাইছে। তেওঁলোকেও আচলতে নিজৰ জাতীয় উৎসৱ বুলি মানে সকলোৰে মনত এটা কথা থাকে যে বহাগ বিহুত বন্ধ হয়, মাঘৰ বিহুত বন্ধ হয়, তো কৰমত কিয় বন্ধ নহয়? মানে এই যিটো ভেদাভেদ, এই যিটো এটা জাতিৰ জনগোষ্ঠী অন্য এটা জনগোষ্ঠীৰ মাজত এটা সমন্বয় নাইকিয়া কৰাৰ যিটো প্ৰচেষ্টা, আমি সদায় ইয়াৰ বিৰোধিতা কৰি আহিছিলোঁ। আৰু এইবাৰ সঁচা অৰ্থত ক'বলৈ গ'লে চাহ শ্ৰমিক ৰাইজৰ সহযোগত আটছাৰ মানে সহযোগত আমি এইটো সম্পন্ন হৈছে এইবাৰ কৰমৰ বন্ধ, আৰু এইটো সদায় দিনৰ কাৰণে প্ৰযোজ্য হ'ব।
আৰু যিটো আমাৰ কাৰণে ডাঙৰ উপলব্ধি, প্ৰথমবাৰৰ কাৰণে চাহ শ্ৰমিক ৰাইজে বাগিচাত কাম নকৰাকৈ আচলতে কৰম উদযাপন কৰিব পাৰিছে। আৰু যাৰ কাৰণে আজিৰ দিনটো সদায় কৰ্মই কৰি থাকে তেওঁলোকে ৰাতি। সেইটোৱে মানে আচলতে আপুনি যিমান এইটো যিটো গৰম, এইটো গৰমত আচলতে বাগিচাত পাত ছিঙা সৰু কথা নহয়। আচলতে বাগিচাত কলম কটা এইটো সৰু কথা নহয়। সেই মানুহখিনিক কি কাৰণত স্কিল লেবাৰ নকৰে সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ ইয়াতকৈ স্কিল লেবাৰ কোন হ'ব পাৰে? যি ধৰণৰ কলম এজন শ্ৰমিকে কাটিব পাৰে, তেওঁলোকতকৈ স্কিল লেবাৰ কেনেকৈ হ'ব? তেওঁলোকক কিয় আনস্কিল বুলি গণ্য কৰা হয়? আচলতে শোষণৰ এটা ধাৰা চলি আছে এই মানুহখিনিৰ। আপুনি যদি চায় আজি চাহ শ্ৰমিক এজন কেতিয়াও আনস্কিল হ'ব নোৱাৰে। মই ভাবোঁ যে তেওঁলোক আটাইতকৈ বেছি স্কিল। এই দক্ষতা যিমান সৰহকৈ পাত তোলে এগৰাকী মহিলাই, পাত তোলাটোৱে কথা নাই, পাত তোলাৰ লগে লগে আপুনি টেবুল মেইনটেইন কৰিব লাগিব। নগরী সমিতির বিষয়ববীয়া চাহ জনজাতি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত
আমাৰ মাজত উপস্থিত আমাৰ সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। জনাবৰ কাৰণে সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। এই যে ভাত খাইকে ফটো ভিডিও করছে দেখছি হে না ফটো মারছি দাদার ফটো না মধ্যে কার মারো সাদা এবার খাও মজা মজা পৰৱকে আমাক সাহস আৰু প্ৰেৰণা দিছে। গতিকে বহু বিষয় আছে, গোটেই বিষয়বিলাক মই ইমান বেছি নাজানো, তথাপিও মই ভাবোঁ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে মিলি যি বৰ্ণাঢ্য অসমৰ সমাজ সৃষ্টি হৈছে, তাৰ ভিতৰত আমাৰ এই কৰম পালনৰ পৰা আৰম্ভ কৰি টুচু পৰৱৰ পৰা আৰম্ভ কৰি অন্যান্য পৰৱসমূহৰো এটা বৰ্ণাঢ্য ৰূপ আমাক প্ৰদান কৰিছে। আৰু সেয়েহে আপোনালোকৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱক হিচাপে আমিও আন্তৰিকতাৰে চৰকাৰত থাকি সকলো জনসাধাৰণৰ উৎকৰ্ষ বা সাধনৰ কাৰণে যেনেধৰণে কাম কৰিছে সংস্কৃতিৰ দায়িত্বত মই আছো দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি কৰমকো আমি আমাৰ ঝুমুৰ নৃত্যকো আজি যেনে বিহুৰ দৰে আজি বিহুৰ বিনন্দীয়া ৰূপ যেনেকৈ বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাৰ কাৰণে আজি আমাৰ এই সংস্কৃতিক বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাইজে দেখিবলৈ পালে। তাৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খাতা খাই পেলাই মই এৰি দিম ৰাইজক। চাদতৰে বান্ধি ঝুলা
Bye.